ডোমেষ্টিক ফ্লাইট এটা আছে এইটো আইলেণ্ডলৈ মালি আইলেণ্ডৰ পৰা আইলেণ্ডলৈ আৰু আমাৰ কাৰণে সিহঁতে চেক ইন ৰখাই দিছে কাৰণ আমি অলপ লেটকৈ আহি পালোঁ মানে আমাৰ বেগৰ অলপ খেলিমেলি হৈছিলে তাৰপিছত এতিয়া আমি গৈ আছোঁ আৰু ফাইনেলি এই ব্লুইজ গ্ৰীণ টাইপ কালাৰৰ ৱাটাৰটো দেখিলোঁ হয় নাই ডাৱৰ হৈ আছে অলপ ডাৱৰ হৈ আছে সেইকাৰণে ইমান বেছি চাগে ডাৱৰ নাই Island. আমি মালি এয়াৰপৰ্টৰ পৰা এতিয়া মামিগলি আইলেণ্ডলৈ আহিলোঁ নেক্সটৰ পৰা আমাক এতিয়া স্পীড ব'টত আমাৰ ৰিজৰ্ট লৈ গৈ আছে লিলি ৰিজৰ্ট আৰু আমাৰ এই ব'টটোত অকল আমিয়ে আছোঁ Wow. Thank you. This is the doctor's clinic. Hopefully we don't need this. Yeah. মজা লাগি গৈছে আমি ইয়াতে থাকিম 5 ৰাতি Yeah. 5 nights. 5 nights. This is so amazing. Yeah. পানীটো কেনেকুৱা crystal clear. Yeah, today it's very nice and Yeah, Weather is because it's sunny, right? yeah, these few days it was rainy and weather very bad. That's why it was not this clear. Yeah. We are lucky. We are the lucky charm, right? As long as we stay, it should be sunny. Let's hope. So fingers crossed. Our was 310. We যাব বলিছে গ্লাছ ভাঙিলে গ্লাছ পুৰা পানী দেখা পায় বেডৰুমটো সজাই দিছে বঢ়িয়াকৈ Dan এফালে আছে এন্ট্ৰেন্স আছে চবফালে একদম পানী বিহু পানীৰ মাজতে থাকিম আৰু এইটো ৱাটাৰ ভিলা মজা ভিউ সদায় এইটো ভিউ পাম লাইফত সদায় এইটো ভিউ পালোঁ হয় ৱাও ইনফিনিটি পুল গৈ খালে চিল পুৰা আগলে 5 দিন তক এইটো আছে বাথটব এফালে আছে এইটো মই কিবা কিনাইছে ভিডিঅ' আছে এইটো শাৰ Wow, Was that? so beautiful, so nice, looking like a wow. আমি 1 ঘণ্টামান ৰেষ্ট ল'লোঁ আৰু এতিয়া আকৌ ওলাইছোঁ পিছফালৰ পৰিৱেশটো চাওকচোন কেনেকুৱা লাগিছে মজা কি ধুনীয়া এটা ভিউ আছে ইণ্ডিয়ান অ'চেনৰ মাজত আছোঁ ডিম লাইটছ একদম বেছি লাউডো নহয় লাইটছবিলাক আৰু
মানুহ চব ঘৰে মানে ফিল মানে এইটো পূৰা ফুল বুকিং চব ফুল কিন্তু নালাগে মানে কি মানুহ আছে চব আহিছে এতিয়া ওলাই আমি এতিয়া গৈছোঁ ওলাই ৰেডি হৈ ওলাই গৈছোঁ এতিয়া আমি ইয়াৰ মেইন লবিটোৰ ওচৰত আহিছোঁ ওচৰতে ইয়াৰ বহিব জেগা আছে ওচৰতে বাৰ আছে তো আমিও কোকোনাট ৱাটাৰ অৰ্ডাৰ কৰিছোঁ মানে এনেই অকণমান খাই চাব মন গৈছে কোকোনাট ৱাটাৰ কিয় নাজানো পটককৈ কোকোনাট গছবোৰ দেখি কোকোনাট ৱাটাৰ খাব মন গ'ল এতিয়া আমি এনেকৈ বাগী ছাৰ্ভিচ লৈছোঁ আৰু ইমান ৰ'দ দিছে বাহিৰত খোজকাঢ়িবতো নোৱাৰি মানে পাৰি অফক'ৰ্ছ কিন্তু আমি অলপ এলেহুৱা হৈ গৈছোঁ আৰু এতিয়া আমি ৱাটাৰ স্পৰ্টছ কৰিব যাম আৰু আজি আমি কৰিম কি স্নৰ্কেলিং য়েছ স্নৰ্কেলিং আগতে আহোঁতে কৰিছে মই কৰা নাই মই শিকিব কৰা গৈছোঁ নাই মানে তুমিতো চুইমিঙে নাজানা কৰাটোতো দূৰৰ কথা তো মই আজি শিকিব গৈ আছোঁ স্নৰ্কেলিং আৰু আমি মেইন স্নৰ্কেলিংটো কৰিম পৰহি কৰিম আজি ট্ৰেইনিং স্নৰ্কেলিং ট্ৰেইনিং আৰু পৰহি আছে মেইন স্নৰ্কেলিংটো যোনটো কাৰণে মই ভয় খাই আছোঁ মানে ইমান মোৰ টেন হৈছে অলৰেডি একদিনতে টেনৰ ভয় নহয় মেইন ভয় ডিপ ৱাটাৰত হ'ব ৱাটাৰ আৰু শ্বাৰ্কো থাকিব তাতে মই ছানস্ক্ৰীন লগোৱা নাই ভৰিত মোৰ ভৰিকেইটা ক'লা হৈ যাব এতিয়া আই এম গেটিং ৰেডি ফৰ ইট আৰু মই ইমান দিন স্কিন কেয়াৰ কৰিছোঁ খালি 2 দিনত খতম এতিয়া মই স্নৰ্কেলিং কৰিম পূৰা স্নৰ্কেলিং গিয়েৰ ভৰিত এইটো ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু আণ্ডাৰ ৱাটাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ মই আগতে কেতিয়াও আণ্ডাৰ ৱাটাৰ চোৱা নাই আৰু কেনেকুৱা লাগিলে এই মুভিটোত যে আছে যে কি মুভি আছিলে ফাইণ্ডিং নেমো মই হিন্দী মুভি এটাৰ কথা কৈছোঁ জিন্দগী না মিলেগি দোবাৰা জিন্দগী না মিলেগি দোবাৰা এটা যে তলত যিটো ফিল হয় ন তলৰ ফিছবোৰ মানে কালাৰফুল ফিছবোৰ আৰু ক'ৰেলবোৰ দেখি পেলাই সেইটো ফিলটো পূৰা মানে অলপ অলপ হ'লেও চিৰিয়াছলি বহুত ভাল লাগিছে মোৰ মানে খতম মই অলপ এনেকুৱা লগা নাই যে আমিতৰটো অলপ ভাগৰ লাগিছে কিবা কিবি মোৰ একো ভাগৰ চাগৰ লগা নাই কাৰণ মই ভৰি চৰি মাজে কোনে কৈছে মোৰ ভাগৰ লাগিছে নাই লগা নেকি ভৰি চৰিও ৰখাই দিছোঁ জাষ্ট আৰু ফ্লোট কৰি আছোঁ আৰু চাই আছোঁ তলত কি হৈ আছে পূৰা ফিছবোৰ আৰু বহুত মেগনিফাই হৈ যায় মানে একদম ওচৰতে থকা নিচিনা লাগে এনেকুৱা লাগে যে একদম ফিছটো গাত লাগি যাব মাজতে দুটামান চিঞৰি দিছোঁ কিন্তু লগা নাই মানে অকণমান তলেদি আছে আৰু মাজতে একদম ফিছৰ পূৰা ডাঙৰ গ্ৰুপ এটা গুচি গৈছিলে বহুত মজা লাগিলে পূৰা শ্বাৰ্কবোৰক এতিয়া সিহঁতে খানা দিছে হোটেলৰ পৰা শ্বাৰ্ক আহিছে বেবী শ্বাৰ্ক You saw the fin? Hey, like shark. It's a fin. It's a shark. ডাঙৰ হৈ গ'লে কি হ'ব
কাউণ্টাৰ আছে তাতে লাইভ ফিছবোৰ থৈ দিছে যোনটো লাগে আপুনি কৈ দিলেই হ'ল সিহঁতে বনাই দিব ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ তো আমি আজি কি দিলোঁ এইটো ৰেড স্নেপাৰ মানে মই দেখি পেলাই মাছটো দেখি পেলাই একচুৱেলি ধুনীয়া দেখি পেলাই ক'লোঁ হোৱাট ইজ দিছ সি বনাই দিলে খাইছ তাৰপিছত কালি আমি ক'লোঁ বিৰিয়ানী বনাবৰ কাৰণে এনেই ক'লোঁ ন আহি পেলাই মেইন চেফটো আহি পেলাই বিৰিয়ানী আমাক দি গৈছে মানে ইয়াতে ইমান মানুহবোৰ হস্পিটেবল মানে বেলেগ নেক্সট লেভেল মানে দেই ভাবিলে মানে আচৰিত লাগি যায় সিহঁতৰ মানে ইমান এটা মানুহৰ অমিতৰটো নামো মনত ৰহি গ'ল সিহঁতৰ অমিত বুলি মাতে মোৰ কাৰণে স্পেচিয়েলি বিচ চাইড টেবুল বুক কৰি থৈছে বহুত হস্পিটেবল সেইকাৰণেতো ইয়াৰ মানে ফেমাছ কি ডাঙৰ ৰে কি ডাঙৰ শাৰ্ক কি ডাঙৰ এইটো চোৱা ষ্টিংৰে চোৱা শাৰ্ক চোৱা শাৰ্ক ইমান ডাঙৰ এইটো চোৱা হা মোৰ সমান